ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুৰ্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, অস্তিনকেইটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউণ্টেইন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল। নমস্কাৰ, প্ৰথমে মই তোমালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু এয়া তোমালোকৰ ওচৰত আৰু তোমালোকৰ লগত আড্ডামেজ। তেওঁ কোন, কি কৰে, ক'ৰ পৰা আহিছে, কিয় আহিছে, ক'লৈ যাব, একো ক'ব নোৱাৰে। এখন নতুন ফিয়াট গাড়ী আৰু আগেয়ে নেদেখা এজন মানুহ। ইমানকে দেখিছে। এটা সুন্দৰ কাহিনী, আৰু এই কাহিনীটো লৈয়ে মই আজি তোমালোকৰ ওচৰত বহুত দিনৰ মূৰত এনেদৰে আহিছোঁ আৰু এটা নতুন কণ্টেণ্ট, সম্পূৰ্ণৰূপে এটা নতুন ভিডিঅ'। গতিকে মই আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো চাই ভাল পাবা আৰু জনাবা কমেণ্টত কেনেকুৱা পালা। ঠিক আছে, আহা আজি আমি তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এই ভিডিঅ'টোত এখন সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এখন কিতাপৰ বিষয়ে কথা পাতিম। অৱশ্যে তোমালোকে নিশ্চয় ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গম পাইছা মই কোনখন কিতাপৰ ওপৰত আজি মই কথা পাতিম। আজি মই তোমালোকৰ সৈতে কথা পাতিম অসমৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত ছৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত এক সুন্দৰ কাহিনীৰ অন্তৰ্ভুক্তিৰে এখন ভাল কিতাপ, অঘৰী আত্মাৰ কাহিনী। এই কিতাপখনৰ কাহিনী লৈয়ে মই আজি এই ভিডিঅ'টো বনাইছোঁ আৰু এইটো হৈছে প্ৰথম খণ্ড। এই কিতাপখন নপঢ়া মানুহ হয়তো খুব কম ওলাব। তোমালোকে নিশ্চয় এই কিতাপখন পঢ়িছা, আৰু যদি তোমালোকৰ দুই এজন মানে পঢ়া নাই, যদি তোমালোকে মোৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে নিশ্চয় গম পাবা এই কিতাপখনত কোনটো কাহিনী সোমাই আছে। কিতাপখন আমি প্ৰথমে মেলি চাওঁ, তেতিয়া আমি প্ৰথম পৃষ্ঠাতে আমি দেখা পাম সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত অঘৰী আত্মাৰ কাহিনী, ছৈয়দ আব্দুল মালিক, ষ্টুডেণ্টছ ষ্ট'ৰ্ছ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী 781001। তাৰপিছত প্ৰকাশক অজয় কুমাৰ দত্ত, ষ্টুডেণ্টছ ষ্ট'ৰ্ছ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী 781001। পৰিৱেশক ভাৰতী বুক ষ্টল, GF ৰোড, গোলাঘাট 785621। আৰু এই কিতাপখন সম্পূৰ্ণৰূপে লেখকৰ দ্বাৰা কপিৰাইটেড হৈ আছে। আৰু অৱশ্যে মই প্ৰথমতে ইয়াক মই ক্ষমা বিচাৰিছোঁ, মই কাৰো পাৰ্মিশ্যন নোলোৱাকৈ, মই কাকো নুসুধাকৈ আৰু কাকো নোকোৱাকৈ মই এই কিতাপখনৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ। যদি ক'ৰবাত কিবা ভুল হৈ গৈছে আপোনালোকে মোক ক্ষমা কৰিব। তাৰপিছত প্ৰচ্ছদ পূৰ্ণেন্দু পত্ৰী, নতুন প্ৰকাশ নৱেম্বৰ 1995 চন। কিতাপখনৰ ISBN হৈছে 8185905819 আৰু মূল্য তেতিয়া আছিলে 38 টকা। এতিয়া কিমান হৈছে মই ইমান নাজানো। আৰু ছপা শ্ৰী বীৰেন্দ্ৰ মোহন বসাক, হাওড়া প্ৰেছ, ডাক্তৰ কাৰ্তিক বুক ষ্ট্ৰীট, কলিকতা 700009। ইয়াৰ পিছত কিতাপখনৰ উৎসৰ্গাত লিখকে এনেদৰে লিখিছে, উৎসৰ্গা অঘৰী আত্মাৰ কাহিনী মোৰ ভতিজা নাহাৰ ৰমাৰ হাতত দিলোঁ। যোৱা 20 বছৰৰো অধিক কাল নিজৰ ঘৰ সংসাৰ, ল'ৰা ছোৱালীৰ জা জঞ্জালৰ লগতে মোৰ অনিয়মীয়া জীৱনটোৰো নানা জঞ্জাল নীৰৱে সহ্য কৰি থকাৰ বাবে অন্য একো দিব পৰাৰ শক্তি মোৰ নাই। চেনেহৰ ধাৰ খোজাৰ প্ৰশ্নই নুঠে, মালিক তদাই। এইটো হৈছে উৎসৰ্গাটো। আৰু ইয়াৰ পিছত যেতিয়া এই কিতাপখন সাহিত্য একাডেমী বঁটা লাভ কৰিলে, তাৰ পিছত এটা সুন্দৰ কথা আমালৈ লিখি দিছে পাঠক সমালোচকৰ সহৃদয়তাই অঘৰী আত্মাৰ কাহিনীক সাহিত্য একাডেমীৰ বঁটা লাভৰ যোগ্য কৰি তুলিলে। তেখেতসকলৰ আৰু সদৌতি ৰাইজৰ মহানুভাৱতাৰ ওচৰত মই ঋণী। ৰাইজৰ সহানুভূতিয়ে লিখকৰ প্ৰেৰণাৰ মূল। লিখক ইয়াৰ আগতে মই আপোনালোকক আৰু দুটামান মই কথা কৈ ল'ব বিচাৰিছোঁ। এইখন কিতাপে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছে। আৰু যিসকল সাহিত্য একাডেমী বঁটা প্ৰাপ্ত অসমীয়া লিখক আছে, প্ৰথমেতো যতীন্দ্ৰনাথ দুৱৰা প্ৰথম, তাৰপিছত যিসকল লেখক আছে অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপ্ত, সেইসকলৰ ভিতৰত ছৈয়দ আব্দুল মালিকৰ
এইখন কিতাপে অৰ্থাৎ অঘৰী আত্মাৰ কাহিনী এইখন কিতাপে 10 নম্বৰত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1972 চনত ঠিক আছে আহক তেন্তে আজি আমি প্ৰথম খণ্ডটোৰ কিছু কথা পাতো আৰু এই কিতাপখনত মুঠতে 9টা ভাগ আছে অপৰাজিতা নিৰঞ্জন খাউন শশাংক চৌধুৰী এই তিনিটাই হৈছে এই কিতাপখনত থকা মূল চৰিত্ৰ সৈয়দ আব্দুল মালিকে অপৰাজিতাহঁতৰ ঘৰলৈ এজন অচিনাকি আলহী অহাৰ কথা লিখিছে আৰু সেই অচিনাকি আলহীজনৰ কাহিনী লৈ আৰু অপৰাজিতা আৰু নিৰঞ্জন খাউনৰ সংসাৰৰ কাহিনী লৈ এই অঘৰী আত্মাৰ কাহিনী এই কিতাপখন লিখি উলিয়াইছে যদি আপুনি কিতাপখন পঢ়িছে তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে যিজন অচিনাকি আলহীৰ কথা এই কিতাপখনত কৈছে সেই অচিনাকি আলহীজনৰ এটা সুন্দৰ বিৱৰণ প্ৰথমৰ পৰাই দি গৈছে প্ৰথমে কিন্তু সেই অচিনাকি আলহীজনৰ নাম কৈ দিয়া নাই অৱশ্যে মই ইয়াত তিনিটা চৰিত্ৰৰ কথা ক'লো গতিকে যিজন অচিনাকি আলহী সেইজনৰ নাম হয়তো তোমালোকে নিশ্চয় ইতিমধ্যে জানিলা আৰু এই অচিনাকি আলহীজনৰ বিৱৰণ এনেদৰে আগবঢ়াইছে ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুৰ্তা পিন্ধিছিল চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি অস্তিনকেইটা বহল চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল বুকুৰ জেপটোত ফাউণ্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল পুৰণি যদিও চোলাটো মলিয়ন নহয় পৰিষ্কাৰ ডেকা মানুহজনৰ মুখখন অলপ দীঘল চানিকীয়া বৰণ তেজগুৰা চকুত কিছু বেছি পাৰৰ এযোৰ চশমা ফ্ৰেমটো মিহি সোণালী বৰণৰ চশমাযোৰে মুখখনৰ আকৃতি প্ৰকৃতিত কোনো অস্বাভাৱিকতাৰ সৃষ্টি কৰা নাই তেওঁৰ চুলিখিনি কলা আৰু অলপ কেঁকুৰা দেখিলে চুলিখিনিৰ প্ৰতি তেওঁৰ বিশেষ যত্ন লয় যেন নালাগে চুলিখিনি সামান্য বিশৃংখল হৈ আছে সেই বুলি অপৰিপাটিও নহয় গাল মুখৰ বৰণ চাই তেওঁৰ ওঠ দুটা কিছু নিস্তেজ যেন দেখি ওঠ দুটাৰ অলপ সৰু ওঠ যদি বুদ্ধিমত্তাৰ পৰিচায়ক হয় তেন্তে ডেকাজনক দেখিলে বুদ্ধিমান বুলি যি ধাৰণা হয় ওঠ দুটাই সেই ধাৰণাক দৃঢ়হে কৰে আমি যদি ইয়াৰ পিছৰ ভাগ যদি পঢ়োঁ তেতিয়াহ'লে ইয়াৰ পিছৰ ভাগত এই মানুহজনৰ নাম আমি নিশ্চয় গম পাম ইয়াৰ পিছৰ ভাগ আৰম্ভ হৈছে এনেদৰে ডেকাজনে নিৰঞ্জন খাউণ্ডৰ পদূলি মূৰত নতুন ফিয়াট গাড়ীখন ৰাখি সহজভাৱে সৰু চোতালখন পাৰ হৈ সোমাই আহি বাৰাণ্ডাত থিয় দিলেহি আৰু এবাৰ অলপ ইফালে সিফালে চাই মাতিলে ঘৰত কোন আছে মই প্ৰথমে চৰিত্ৰ তিনিটাৰ নাম কৈছিলোঁ অপৰাজিতা নিৰঞ্জন খাউন আৰু শশাংক চৌধুৰী ইয়াৰে দুজনক আমি গম পালোঁ অপৰাজিতা আৰু নিৰঞ্জন খাউন আৰু ইজন হৈছে শশাংক চৌধুৰী অৰ্থাৎ ইয়াত যি অচিনাকি আলহীজনৰ কথা ইয়াত লিখা আছে সেই অচিনাকি আলহীজনৰ চৰিত্ৰটো হৈছে শশাংক চৌধুৰী ইয়াৰ পিছৰ ভাগত এখন ঘৰলৈ এজন আলহী আহিলে কেনেদৰে শুশ্ৰূষা কৰা হয় বা আলহীজনক যেনেদৰে অভ্যৰ্থনা কৰা হয় তাৰ বিষয়ে ইয়াত লিখা আছে এইখিনিতে সৈয়দ আব্দুল মালিকে শশাংক চৌধুৰীয়ে অপৰাজিতা আৰু নিৰঞ্জন খাউণ্ডহঁতৰ ঘৰখনৰ অৱস্থা কেনেকুৱা দেখিলে তাৰ বিষয়ে কিছু কথা লিখিছে আৰু শেষত সৈয়দ আব্দুল মালিকে এনেদৰে লিখিছে নিৰঞ্জন খাউণ্ডৰ ঘৰখনৰ বিষয়ে সেই দেখি শশাংক চৌধুৰীয়ে বিশেষ কোনো ধাৰণা কৰিব নোৱাৰিলে তাৰ যত্ন তেওঁ নকৰিলে এবাৰ মাথোন কোঠাটোৰ ভিতৰখনত সাধাৰণভাৱে চকু ফুৰাই লৈ পুৰণি আলোচনীখনৰ পাততে কিবা এটা দৰকাৰী কথা পোৱাৰ দৰে তেওঁ নিজক ব্যস্ত কৰি ৰাখিলে এনেদৰে কথাখিনি লিখিছে আৰু এনেদৰে কাহিনীটো আৰম্ভ হৈছে আৰু আগবাঢ়ি গৈ আছে কিন্তু এইখিনিতে এটা নতুন চৰিত্ৰ যোগ হয় কনক কিন্তু আটাইতকৈ ডাঙৰ কথা কি অপৰাজিতাই কনক বোলা চৰিত্ৰটোক চিনি পায় ঠিকেই কিন্তু এতিয়ালৈকে এই শশাংক চৌধুৰী বোলা চৰিত্ৰটোক এতিয়ালৈকে ভালদৰে জনাই নাই প্ৰকৃততে শশাংক চৌধুৰী চৰিত্ৰটো কি হয় ক'ৰ পৰা আহিছে কি কৰে কিন্তু এই কনক চৰিত্ৰটোক অপৰাজিতাই তথাপিও জানিবলৈ দিয়া নাই যে এই অপৰাজিতাই এই শশাংক চৌধুৰীক চিনি নাপায় বুলি হোটেলৰ পৰা আহিলোঁ পাৰিলে আজিয়ে মই ইয়াৰ পৰা যাবগৈ লাগিব নিৰঞ্জনক লগ পাই যাওঁ বুলিহে ইয়াত সোমালোঁ হঠাৎ শশাংকৰে এইষাৰ কথা কোৱাত অপৰাজিতা অলপ অসুবিধাত পৰিছিল শশাংকৰ বিষয়ে তেওঁ একোকে নাজানে তেওঁ কোন কি কৰে ক'ৰ পৰা আহিছে কিয় আহিছে ক'লৈ যাব একো ক'ব নোৱাৰে এখন নতুন ফিয়াট গাড়ী আৰু আগেয়ে নেদেখা এজন মানুহ ইমানকে দেখিছে অপৰাজিতা বোলা চৰিত্ৰটোৰ এক মনত নপৰা চিন্তা কাৰণ ইয়াৰ আগতো নিৰঞ্জন খাউণ্ডে অপৰাজিতাক কাহানিও এই শশাংক চৌধুৰী বোলা মানুহজনৰ কথা কোৱা নাছিল যদিও নিৰঞ্জন খাউন আৰু শশাংক চৌধুৰী তেজপুৰত একেলগে একেখন হাইস্কুলতে পঢ়িছিল অৱশেষত যেনিবা অপেক্ষাৰ অন্ত পৰিল নিৰঞ্জন খাউন আহি ওলালে আৰু চৰিত্ৰটো বিষয়ে লিখক সৈয়দ আব্দুল মালিকে এনেদৰে বিৱৰণ কৰিছে এজন আদহীয়া মানুহ কেইবাদিনো নুশুৰোৱা আধা পকা দাড়ি আৰু গোফে মুখখন ঢাকি ৰাখিছে চুলি পাতল মুঠৰ আগফাল টপা মানুহজন আতিল যদিও ক্ষীণ চকুহাল বিষণ্ণ
ওঠ দুটা শুকান আৰু নীৰৱ। প্ৰথমতে যেন শশাংকৰো বিশ্বাস কৰিবলৈ টান লাগিল এইজনেই নিৰঞ্জন নে, কিন্তু তথাপিও শশাংকৰে চিনি পালে এইজন নিৰঞ্জনেই হয়। আৰু বহুদিনৰ মূৰত এজন বন্ধুক লগ পালে যেনেকুৱা হয় তেনেকুৱা এটা পৰিস্থিতিৰ কথা ইয়াত লিখা আছে। আৰু এইটো খণ্ডৰ শেষৰ ফালে শশাংকৰ আৰু নিৰঞ্জনে অতীতৰ কথাবিলাক মনত পেলাই আছে, ইজনে সিজনৰ খবৰ লৈছে আৰু মাজে মাজে শশাংকৰ চৌধুৰীয়ে নিৰঞ্জনৰ লগত অপৰাজিতাৰ তুলনা কৰিছে আৰু শশাংকৰ চৌধুৰীয়ে ভাবিছে নিৰঞ্জন আৰু অপৰাজিতাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আৰু অন্যফালে শশাংকৰ চৌধুৰীক নিৰঞ্জন আৰু অপৰাজিতাই ৰাতি থকা খোৱাৰ বাবে নিজৰ ঘৰখনতে ব্যৱস্থা কৰি দিছে। গতিকে মই আপোনালোকক সম্পূৰ্ণ কাহিনীটো কৈ নিদিওঁ। যদি ইয়াত সম্পূৰ্ণ কাহিনী কৈ দিওঁ তেতিয়াহ'লে আপোনালোকে কিতাপখন কিনি পঢ়া আমেজেই নাথাকিব, যদি আপোনালোকে কিতাপখন পঢ়া নাই। যদি তোমালোকে মোৰ এই ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে নিশ্চয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা। গতিকে শেষত মই এটাই কওঁ, এনেকুৱা ধৰণৰ ভিডিঅ' যদি তোমালোকৰ চাবলৈ মন গৈছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা। গতিকে আজিলৈ আহোঁ, আজি ভিডিঅ'টো ইমানেই, ইয়াৰ ছেকেণ্ড পাৰ্টটো আহি আছে। গতিকে তোমালোকে চাই থাকিবা। আড্ডামেজ, বাই।